এটা সুন্দৰ মেজি বৰ্তমান আমি বনাই আছোঁ আৰু আমি ইয়াতে এটাই নহয় এইবাৰ আমি 3টাকৈ মেজি বনাবলৈ আৰম্ভ কৰিছোঁ। এইফালে বাঁহ কাটি আছে সুন্দৰভাৱে আৰু এইফালে গাঁত খান্দি আছে। আমি আৰু 2টা মেজি বনাবলৈ চেষ্টা কৰি আছোঁ। আমাৰ মাজত বহুতো আছে গাঁৱৰ বয়োজ্যেষ্ঠসকল, তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আমাৰ লগত এজন বয়োজ্যেষ্ঠ আছে। কেনেকুৱা লাগিছে আজি? আজি বঢ়িয়া লাগিছে। এইখিনিতে অলপ আগতে আমি আলোচনা কৰি থাকোঁতে গম পাইছিলোঁ যে মেজিৰ বিষয়ে কৈ আছিলে। মেজি কেই প্ৰকাৰ বুলি এটা কুৱেশ্যন আহিছিলে, প্ৰশ্ন। মই ককাৰ পৰা জানিব বিচাৰিম মেজি সাধাৰণতে কেই প্ৰকাৰৰ হয়? মেজি তাৰমানে 2 প্ৰকাৰ হয়। এটা তাৰমানে ধান মাৰি পেলাই থৈ দিয়াটো হ'ল মেজি, আৰু আমাৰ পথাৰত যিটো তাৰমানে পূজা কৰা যায় এইটো নাম হ'ল মেজি। তাৰমানে মেজি আমি 2 প্ৰকাৰ বুলি ক'ব লাগিব। এক প্ৰকাৰ হৈছে যেতিয়া আমি ধান মাৰি ঘৰত মৰণা মাৰি যেতিয়া সেই যিখিনি খেৰটো আমি যিটো মেজি বনাই থোৱা যায় তাক এটা মেজি বুলি কোৱা হয়। সেইটো আমি খেৰৰ মেজি। আৰু এইটো হৈছে আমাৰ মাঘ বিহুৰ যি আমি পূজা কৰোঁ সেইটো এটা মেজি। গতিকে আমি গম পালোঁ যে মেজি 2 প্ৰকাৰৰ, এটা হৈছে খেৰৰ মেজি আৰু এটা হৈছে মাঘ বিহু পূজা কৰাৰ মেজি। গতিকে আপোনালোকক সমস্ত দৃশ্য মই দেখুৱাইছোঁ আৰু বয়োজ্যেষ্ঠসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। লঘু আহাৰ আহি আছে, আমি লঘু আহাৰ খাই ল'ম, তাৰপাছত পুনৰ আমি কামত লাগিবলৈ চেষ্টা কৰিম। দেখিছে আপোনালোকে তমাল কাটি আছে। সাধাৰণতে তমাল কেনেকৈ বনোৱা হয়, কি কথা অলপ জনাব নেকি? তমাল এইটো বাঁহ কাটিব লাগিব অলপ কোমলীয়া চাইজৰ। কোমলীয়া হ'লে তমালটো তুলিবলৈও ভাল, বান্ধিবলৈও ভাল, ছিঙি নাযায়। অলপ পুৰঠ বাঁহৰ হ'লে তমালটো ছিঙি যায়। সাধাৰণতে তমাল শব্দটো প্ৰায় মানুহে নাজানিবও পাৰে। কিন্তু তমাল শব্দটো আমাৰ কৃষকসকলৰ লগত সমাজেঞ্চ আছে। কৃষকসকলে পথাৰত যেনেদৰে আমাৰ খেতি পথাৰ কৰা হয় আৰু সেই ধান যেতিয়া পকি কাটিব হয়, কাটাৰ পাছত সেই তমালেদি সেই ধানৰ ডাঙৰি বন্ধা হয়। আৰু সেই ধানৰ ডাঙৰি বান্ধিবলৈ আজি তমাল কটা নাই, আজি এই মেজিৰ যি আমাৰ নৰা আছে সেই নৰাক বান্ধিবৰ কাৰণে তমাল কাটি আছে। আপোনালোকে গম পালে তমাল কোমলীয়া বাঁহৰ, জাতি বাঁহৰ কোমলীয়া যিটো তাৰ পৰা তমাল বনোৱা হয়। তেওঁ যিটো ক'লে ধানৰ বান্দৰী আৰু এটা নাম আছে, ফহঁতি বুলি কয়। ফহঁতি হয়। তাৰমানে তমাল বুলিও কয়, ফহঁতি বুলিও কয়। তাৰমানে ফহঁতিটো হ'ল কি, সেইটো খেৰেদি উলু খেৰেদি বনোৱা হয়। তাৰমানে সাধাৰণতে খেৰেদি যিটো মানে বনোৱা হয় বা বান্ধিবলৈ যিটো বনোৱা হয় তাক কয় ফহঁতি। আৰু বাঁহেদি যিটো বনোৱা হয় তাক কয় তমাল। ইয়াৰ বৰ্তমান তমাল কাটি আছে, আপোনালোকে দেখিছে, আৰু সকলো লাগি আছে ব্যস্ত। গতিকে আপোনালোকক দেখুৱাই যাম, চাই থাকিব। এইটো কি বনালে এবাৰ কৈ দিব। দেখিবলৈ পাইছে নাৱৰীয়ে শিৱৰ মূৰ্তি, এটা নৰা দি শিৱৰ মূৰ্তি বনাইছে। শিৱ বাবা থাকিব এই মেজিৰ মূধচত। নৰা দি বনোৱা হৈছে শিৱৰ মূৰ্তি। এক বছৰ আপোনালোকে ধৈৰ্য ধৰিব, আপোনালোকে দেখিবলৈ পাব। নিশ্চয় আপোনালোকক দেখাম, ইয়াতকৈ ভাল উন্নত ধৰণৰ বস্তু বনাম। এইবাৰ আমি বিশেষ অসুবিধাৰ কাৰণ য'ত ধান খেতি নাই, তাৰ মাজত অত কষ্ট কৰি সৰু ল'ৰা ছোৱালীবিলাকে বনাইছে, আপোনালোকে নিশ্চয় দেখিছে। অহা বছৰ আৰু ভালকৈ দেখিব যদি খেতি পথাৰ ভাল হয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে যিহেতু এইবাৰ নৰা নাছিলে, তথাপিও 3টাকৈ মেজি আমি বনালোঁ। পদক্ষেপত আমি এটা এটাকৈ 3টাকৈ মেজি বনালোঁ আৰু
সকলোকে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এনেদৰেই আমি সকলো ৰাইজ মিলি তিনিটাকৈ মেজি বনাবলৈ সক্ষম হ'লোঁ। যদি পথাৰখনত কোনো নৰা নাই, কোনো ধান বুলিবলৈ নাছিলে এই বছৰত, তথাপিও আমি সকলোৱে মিলি অলপ কষ্ট কৰি হ'লেও 3টা মেজি বনালোঁ। সকলোকে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গতিকে আপোনালোকে চালে সুন্দৰভাৱে আমি এতিয়া লঘু আহাৰ ব্যৱস্থা কৰিছোঁ। লঘু আহাৰ খাই লওঁ, তাৰপিছত আমি সকলো বিদায় মাগিম ইয়াৰ পৰা। সকলোলৈ পুনৰবাৰ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।